আজি মই দেখুৱাম ভিডিঅ'টোত মই কি কাম কৰোঁ। এয়া চিমেণ্টটো দেখিলেই নহয়, ইয়াৰ পৰা শিল বালি দেখুৱাই দিছোঁ। এয়া বালি, এয়া হৈছে শিল, এইটো হৈছে মিক্সাৰ মেচিন। শিল বালি লগ খুৱাই কাটা বনোৱা হয়। মই ইটাবিলাক সদায় দেখুৱাই থাকোঁ, কিন্তু এদিনো কোৱা নাই যে ইটাবিলাক কেনেকৈ বনাওঁ ন। আজি দেখুৱাই দিছোঁ কেনেকৈ বনাওঁ ইটাবিলাক। ৰাতিপুৱা এনেকৈ কটাবিলাক বনাই আৰু নেক্সট দিনাখন ৰাতিপুৱা এনেকৈ বাহিৰত আনি আটি মাৰিবহি লাগিব। আজি আমাক পুলিচে পালে, ৰাতিপুৱা লোডিং কৰিব আহিছিলোঁ গাড়ীত, তেতিয়াই ধৰিলে। ৰাতিপুৱা মানে স্কুল টাইম হয় ন, স্কুলৰ টাইমত এইবিলাক গাড়ী চলাব নিদিয়ে, নহ'লে ফাইন ভৰিব লাগিব। 250 টকা ফাইন। অকল এদিনহে যাব, নেক্সট দিনাখন আকৌ পুলিচে ধৰিলে আকৌ 250 টকা দিব লাগিব। চবফালে অকল হাবিয়ে হাবি। ইমান হাবিত আজি আহিলোঁ, তাকো কাটা থ'বৰ কাৰণেহে আহিছোঁ। এই গছবিলাক চব ৰাবাৰ গছ হয়। এই ৰাবাৰ গছৰ মাজতে ঘৰ এটা বনাইছে। ঘৰটো অলপ আগলৈ আছে, দেখুৱাব নোৱাৰিলোঁ বাৰু, নেক্সট বাৰ আহিলে ট্ৰাই কৰি দিম। কালি ভিডিঅ'টোত মই কৈছিলোঁ যে 4টা মানুহ বহিলে পুলিচে ধৰিব বুলি। আজি সেই 4টা মানুহ আছিলে আকৌ গাড়ীত, সেইটোপা পুলিচে ধৰিলে। মহে কামিছে। এইখন গাড়ীখন, এনেই লোডটো চাবচোন কিমান আছে। এই গাড়ী লোড অকণমান কমটি, ইয়াতকৈ ওপৰত আহে। ইয়াত 350 পিচ আহিছে, 450 পিচ, 60 পিচ সেনেকৈ আহে গাড়ীত। ভাল জেগা হ'লে মানে 15 মিনিট 20 মিনিটত গোটেই গাড়ীখন খালী হৈ যাব। ইমান হাবিৰ মাজত মানুহবিলাকে কেনেকৈ থাকে জানো। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ আৰু।